তো গাইজ আজি চেনেলটো মই শেষ কৰি লৈছোঁ। ৱেলকাম এগেইন গাইজ। তো বৰ্তমান আজি মই ৰাস চাব যাই আছোঁ, মানে ৰাসৰ প্ৰথম দিন আজি। পানী তোলা ক্লিপ লোৱা নহয়, মানে এইটো টাইমত যায় নপলা মোৰ হঠাতে প্লেন বনালোঁ আজি যোৱা কথা নাছিল। কালি গৈছিলোঁ ৰাসত, তো কালিৰ ভিডিঅ'টো এতিয়ালৈ দিয়া হোৱা নাই, মানে মই আইচামি ধৰি দিয়া হোৱা নাই। আজি দিয়া যাব, আজি মানে আজি হ'ব পাৰে। চ' আজি চাইছোঁ মানে কালি 11টা মানত আহি পালোঁ আৰু ফুটবল মেটচ চলি আছিল। 11টা মানত মানে যাই পাই একো নাপালোঁ, বিশেষ মণ্ডপটো হোৱা নাছিল, মূৰ্তিও গোটেইকেইটা হেৰি কৰা নাছিল। তো আজি চাম আৰু লাইটত কেনেহেন হয় আৰু প্ৰথম দিনা মানুহ কেনেহেন হয়। প্ৰথম দিনা মানুহ মানে প্ৰথম এই 2 বছৰ মূৰত আজি প্ৰথম মানে ৰাস হ'ব 2022। তো 2022 এই ৰাসটো আৰু কিবা মানে স্পেচিয়েল হ'ব আৰু আগৰবাৰ ৰাসত এতে এডাল গাছ দিছিল কিবা লাইটৰ, চবে ফটো যে উঠিছিল, আমিও উঠিছিলোঁ। এইডাল এতে দিছিল, এইবাৰ দিয়া নাই। এইবাৰ পাছলৈ কিবা দিব লাগে ফটো উঠাৰ কাৰণে। গোটেই মণ্ডপটো মানে আজি ফিল আপ কমপ্লিট হোৱাৰ পাছত আৰু লাইটিঙৰ পাছত ইটো মণ্ডপ এনে ওপৰত যাম। মানে আজি নাযাব পাৰোঁ, পাছত যাব পাৰোঁ। আজি এনে চাব আহিছোঁ লাইটিঙৰ পাছত কেনে দেখি ৰাসখন চাই, বিল্ডিং চিল্ডিং চব সাজি থৈ দিছে। তাতে ভাষণ চলি আছে বৰ্তমানো। ইলেক্ট্ৰিকল এটা দিছে আৰু ইটো এইবাৰ ইলেক্ট্ৰিক। পিছলৈ ইতে দি আছে কালিৰ পৰা। কালি আমি আহি থাকোঁতে প্লাষ্টাৰ কাটি আছিল, আজি মানে কমপ্লিট হৈছে মোটামুটি। আৰু ৰাসত এতিয়া মানুহ আহিলেহে ভাল লাগে, আৰু কেইদিনৰ পিছত আৰু তেতিয়া ভাল লাগিব যেতিয়া গেটত আৰু মানে আমি আহিবা মানে বুলবা নালগা হয়। যেতিয়ালৈকে খেলা আছে নিজে নিজে আহি যাব দে, সেনেহেন মমেণ্টতে ভাল লাগে ৰাস মেইন। কাৰণ ৰাস বা যিকোনো পূজা এইবাৰ এইখিনি জেগা খালী খালী হৈ আছে, এইফালেও খালী খালী হৈ আছে। কোনোবাৰ কিবা হ'লেও এটা দিয়ে, তাতে কিবা দুটা মূৰ্তি থৈ দিছে, কিন্তু তথাপিও কিবা হ'লেও মানুহ এইখিনিত এবাৰ খালী হৈ আছে। খাল পানী জমা হৈ আছে ইয়াতে। আন্ধাৰত দেচোন গম নাপায়, যে কেমেৰাত গম নাপাব। আৰু কেইদিনত কিবা কৰিব, আৰু এসপ্তাহমান পাছতহে প্ৰপাৰ ইয়াতে দেখা যাব গোটেই ৰাসৰ। মানে এসপ্তাহমান পাছত যি দেখা যায় সেয়ে আৰু গোটেই ৰাসত হ'ব, যদি মাজত পাছত নবদলয়। এসপ্তাহ পাছতে এইটো সেয়ে বৰ্তমান। আৰু আজি প্ৰথম দিনা কিছুমান হৈছে, কালিতো ইমানখন হোৱাই নাছিল। আজিতো আহি দেখিছিলোঁ ইমানখন। কালি আমি ৰাতি আহোঁতে 11টা বজাত এইগিলাখান একোৱে হোৱা নাছিল, কৰিহে আছিল। আৰু ড্ৰেগন ট্ৰেইনখন সেই কৰি বানি আছিল। মোটামুটি হলাকে আৰু আজি কেইদিনমান পাছত আৰু হ'বই ইমানখন। ইফালেও কিবা কিবি দোকান চোকান হৈ যাব, এই দোকান বানি আছে। সেইখিনি জেগাত মই ভাবিছিলোঁ এই ডাঙৰ চকৰিটো হ'ব, পিছে নহয় ইফালে দোকান হ'ব কিবা। তথাপি এই 2 বছৰ পাছত ৰাসত আহিয়ে কিবা যি হওক ৰাসত আহিয়ে কিবা ভাল লাগে এটা। এই 2 বছৰ লকডাউনত ৰাসো নাছিল প্ৰথম, আজি এই 2 বছৰৰ মূৰত 22ত হলাক। ইফালেও বৰ্তমানো অহা নাই একো, আহিব। এই বাইক পাৰ্ক কৰি থৈ দিছে, এইও দোকান হ'ব। এইটো আধা দোকান আজি থৈ দিছে, মানে প্ৰাইজ আধা দিব।
দাদাৰ লগত আহিছোঁ একো কৰিব নোৱাৰা লাজ দিব কিবা কৰিলে তো যেতিয়া লগৰ লগত আহোঁ তেতিয়া একদম দোকান বাগৰিব লাগিব মানে এক মূৰৰ পৰা সৰি যাম সোণাৰ দোকানৰ পৰা কাপোৰৰ দোকানলৈকে খেলাৰ দোকানৰ পৰা একদম মানে সেই যোৱাৰ দোকানলৈকে চব সুধি যাব লাগিব আজি খালি চাব আহিছোঁ মানে প্ৰথম ৰাসৰ প্ৰথম ভিউটো পাঠশালাৰ তো বিশেষ নাই ৰাসত বৰ্তমানলৈকে মানে হোৱা নাই বিশেষ নাই মানে বিশেষ হোৱা নাই এতিয়ালৈকে হোৱা নাই আৰু টাইম লাগিব দুদিনমান আজি প্ৰথম দিনা কিমাননো আশা কৰিম হ'ল বুলিতে গোটেই মূৰ্তিৰ আৰু মানে কালি একদম লাইট নোহোৱাকৈ চাই আছিলোঁ আজি একদম পূৰা ফ'কাছ লাইট এই গাছৰ ওপৰত লাইট এতিয়াও লাইট সেইও লাইট আৰু মোৰ কেৱল এটাই খালি মোৰ ভৱিষ্যতটো অন্ধকাৰ সব জায়গাতে বহুত খালি আমার ভবিষ্যৎ অন্ধকার হয়ে আছে বর্তমানেও देखा आपने लापरवाही का नतीजा है মুখ মেলি দিছে একদম বিশাল কি হয়েছে তো গাইজ হাজিয়া চেনেলটো মই শেষ কৰি লৈছোঁ কেনে মজা ৰাজ চালি পুৰা আপোনালোকে ৰাজ দেখল আৰু মূৰ্তি চুৰ্তি চাওক একদম মূৰ্তিয়ে মোবাইলটো কোৱালিটি ভালে আৰু আমি এতিয়া ৰাস্তা পাইছোঁ গাইজ আৰু যি পাঠশালাত আছোঁ ইমান মানুহ ইমান জোৰতে ভাল লাগছে কিবা এটা মানে প্ৰথম দিনা ইমান মানুহ না আৰু 7 দিনৰ পাছত আপুনি তাতে আহি থিয়া দিলে হ'ল মানুহে এনে লৈ আহিব আপোনাক হেঁচা ঠেলাতে আহিব আৰু এই তাইক চাচোঁ কেনে প'জ দিছে কৰে ফটো উঠুৱাই দেই জুম কৰি অহ' দে আৰ ব্লগাৰ মহাশয়ৰ ফেন ফলোয়িং মহোদয় মানে আজি এক ৰকমে ফটো উঠো বুলি আহিছে আজি চাওক লাগলাক কেনে আজি মজা প্ৰথম দিনা হিচাপে সিমান এটা কি ক'ম 2 বছৰ পাছত হৈছে না যি হ'লেও কথা নাই আমাৰ আৰু কিবা এটা লাগে আমাক কিন্তু তথাপিও এসপ্তাহমান পাছতহে মেইন আহিব মানুহ দোকান চোকানো বহা নাই বহিব এসপ্তাহ পাছত আহিম আৰু গোটেই এক্সপ্ল'ৰ কৰবা পুৰা লগৰ লগত আহি চাই মজাই বেলেগ ফেমিলিৰ লগত আজি মজা নাপাওঁ আজি দাদাৰ লগত আহি ইনকেমৰ সেই গিছে না আধা মৰাৰ দৰে ভিডিঅ' বনাব লগা হৈছিল কিবা হ'লে লাজ দিব কিবা কৰিব এই এনেহেন লগ ইয়াক পালোঁ যদি অলপমান ভিডিঅ'টো কিবা হ'ব ঠিক আছে আজি যি হয় ইয়াতে মানে সমাপ্ত কৰিব পাৰোঁ ভিডিঅ'টো এই পাঠশালাৰ ৰাতিৰ ভিউ পাঠশালাত ৰাতি ঘূৰিয়ে মজা লাগে সেইফালে দোকান পাহাৰ এই মোমেণ্টটো इतना सुकून पहली बार वो कह रहे हैं कि भाई मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं